Hi family, welcome to my Naidu Veg and Non-Veg Salilo স্বাগতম জনাইছো আজি বন্ধুসকল হেৰি ৰাতিপুৱা টাইমত আজি বনাম গুলি পাপা বন্ধুসকল চাই থাকক গুলি পাপা কি বস্তু সব দেখুৱাম কেনেকৈ বনাম কি কথা তো আপোনালোক বন্ধুসকল চাই থাকক ভিডিঅ'টো মজা লাগিব আৰু ঠিক আছে বলক গুলি পাপা কেনেকৈ বনাব লাগে সব বস্তু দেখুৱাই দিম আপোনালোকে বনাই ঘৰত খাই চাব পাৰে তো বলক বন্ধুসকল ডাইৰেক্ট গুলি পাপা বনাওঁ আপোনালোকে ভিডিঅ'ত থাকক আৰু ভিডিঅ'টো মজা লাগিব চাই থাকক সব বন্ধুসকল গুলি পাবৰ কাৰণে কি লাগিব এই লাগিব আপোনাৰ আটা পানী আপোনাৰ চেনি আৰু নিমখ তো ঠিক আছে বন্ধুসকল সব মিক্সিং কৰি পেলাই কেনেকৈ কি হিচাপত বনাব লাগে দেখুৱাই থাকিম আপোনালোকে চাই পেলাই ঘৰত বনাই মেলি খাব পাৰে ঠিক আছে বন্ধুসকল তো বনাব লৈছে আপোনালোকে চাই থাকক এয়া বন্ধুসকল চাই থাকক এয়া দেখিছে আটাত ফাৰ্ষ্ট দিব লাগিব আপোনাৰ চেনি বন্ধুসকল এই চব চেনি আপোনালোকৰ সোৱাদ হিচাপে দিব যেনেকৈ খাবলৈ 3 চামুচ দিছোঁ দিব আপোনাৰ বন্ধুসকল নিমখ তাৰপিছত গোটেইখিনি বস্তু বন্ধুসকল মিক্স কৰি ল'ব মিক্স কৰি লৈছোঁ দেখিছে বন্ধুসকল মিক্স কৰি ল'ব ভালকৈ মিক্স কৰি ল'ব বন্ধুসকল ধুনীয়াকৈ মিক্স কৰি ল'ব ধুনীয়াকৈ এইটো দেখিছে গুলি পেপাৰ কাৰণে তৈয়াৰী হৈ আছে বন্ধুসকল ধুনীয়াকৈ চাই থাকক ঘৰত বনাই আপোনালোকে সকলো মানুহে খাই ধুনীয়াকৈ চব এনজয় কৰিব পাৰিব নামটো হৈছে গুলি পেপাৰ মিক্স হৈ গ'ল বন্ধুসকল মিক্স কৰা হৈ গ'ল এতিয়া পানী ঢালিম পানী হিচাপত ঢালিব লাগিব প্ৰথমত অলপ মিলাই লওঁ দেখিলোঁ বন্ধুসকল আৰু অকণ পানী দিছোঁ বন্ধুসকল বেছি ডাঠ কৰিব বেছি পাতল কৰিব লাগে এটা হিচাপত ৰাখিব লাগিব যেনেকৈ ধোচা বনায় তেনেকুৱা হিচাপত ৰাখিব লাগিব লিকুইড টাইপৰ অলপকৈ পানী দিব বন্ধুসকল ভালকৈ মিলাব দেখিছে আৰু অকণ পানী দিব লাগিব বন্ধুসকল পানী অলপকৈ দিব বন্ধুসকল বেছি নিদিব গাখীৰ দিলে গাখীৰ আছে ন তই নাখাবি নিশ্চয় গাখীৰতে খাই দিবি গাখীৰতে খাই দিবি তই গাখীৰ আছে মিলাই দিবি এই বন্ধুসকল লিখিছে এনেকৈ হিচাপত ৰাখিব লাগিব বন্ধুসকল হৈ গ'ল দেখিছে এই দেখক বন্ধুসকল এই ধুনীয়াকৈ হৈ গ'ল
এতিয়া আমি গুলি পাপা বনাবলৈ ষ্টাৰ্ট কৰিম। এই পকেটত আছে, লৈ ল। 50 টকা আছে, দিব লাগিব। পকেটত 50 টকা আছে। পানী চাইডত কৰি বন্ধুসকল। এই চব বন্ধুসকল, বস্তুটো এনেকৈ কৰিব লাগিব, লিকুইড টাইপৰ গুলি পাপা হয় বন্ধুসকল। তো দেখিলে, তো বলক বনাব চেষ্টা কৰোঁ। আপোনালোকে চাই থাকিব, ঘৰত আপোনালোকে বনাব পাৰিব। প্ৰথমত দেখিলে কি কি দিলোঁ। প্ৰথমত দিলোঁ আটা, পিছত আপোনাৰ তাত দিলোঁ চেনি, নিমখ সোৱাদ অনুসাৰে। তাৰপিছত আকৌ আপোনাৰ পানী, অলপ অলপকৈ পানী দি পেলাই এনেকৈ আপোনাৰ লিকুইড টাইপৰ কৰি ল'ব লাগিব। ঠিক আছে, তো বলক বন্ধুসকল বনোৱা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক। তো বলক বন্ধুসকল বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক কেনেকৈ বনাইছে, কি কথা, খায়ো দেখুৱাম। এয়া বন্ধুসকল, টাৱা এটা ল'ব, গেছটো জ্বলাই লওঁ। দেখিলে বন্ধুলক, টাৱা এখন ল'ব, গেছ জ্বলাই দিলোঁ। এতিয়া বনাম, আৰু মিঠাতেলেৰে বনাব। মিঠাতেলেৰে বনাব বন্ধুসকল, দেখিছে। বেলেগ তেলেৰে নবনাব, ৰিফাইন দি নবনাব। মিঠাতেলেৰে বনালে খাবলৈ সোৱাদ হয় বন্ধুসকল। তেল অকণ দি দিওঁ বন্ধুসকল, চাই থাকক। এনেকৈ ঘূৰাই ল'ব বন্ধুসকল। গেছটো বন্ধুসকল মিডিয়াম ফ্লেমত ৰাখিব। তেলটো বন্ধুসকল গৰম হ'বলৈ দিয়ক, তাৰপিছত দিম, চাই থাকক। ধুনীয়া আছে বন্ধুসকল, মজা হৈছে। ঢালিছোঁ। হিলাই দিব বন্ধুসকল। দেখিলে বন্ধুসকল, প্ৰথমটো ঢালিলোঁ। চব বন্ধুসকল দেখিছে। তাৰপিছত মই দেখুৱাই আছোঁ কেনেকুৱা টাইপৰ কি কৰিব লাগিব। বন্ধুসকল দেখিছে বন্ধুসকল, এইটো দি উল্টা নমা কৰিব লাগিব। ঠিক আছে, তো চাওঁ, চাইডে চাইডে এনেকৈ কৰি চাব, সিজি যায়। হেৰি বন্ধুসকল লুটিয়াই দিব বন্ধু। দেখিছে বন্ধুসকল, কিমান ধুনীয়া কালাৰ আহিছে। সেইটোৱে হৈছে বন্ধুসকল গুলি পাপা। তো দেখিলে বন্ধুসকল গুলি পাপা কেনেকৈ বনালোঁ। এইটো হৈছে গুলি পাপা। খাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। গোটেইখিনি বনাই লওঁ, বনোৱাৰ পিছত আপোনালোকক খোৱা টাইমত লগ কৰি আছোঁ। আপোনালোকে ভিডিঅ'ত থাকক বন্ধুসকল, মজা লাগিব। এইটো গুলি পাপাৰ এটা ধুনীয়া ৰেচিপি। ৰাতিপুৱা মৰ্ণিং ব্ৰেকফাষ্টত আপোনাৰ ঘৰৰ সকলো মানুহে মিলি খাব পাৰে, বহুত ধুনীয়া লাগিব আৰু ভালকৈ থাকিব। ঠিক আছে বন্ধুসকল, আৰু কেইটামান বনাই খোৱা টেবুলত আপোনালোকক লগ কৰি আছোঁ, আপোনালোকে চাই থাকক বন্ধুসকল। ঠিক আছে, চাই থাকক। ধুনীয়া হৈছে। দেখিছে বন্ধুসকল। আৰু এটা কথা বিচাৰিছোঁ, মিঠাতেলেৰে বনাব, ৰিফাইন তেল নহয়। ঠিক আছে বন্ধুসকল। এয়া বন্ধুসকল, আপোনালোকক দেখুৱাইছিলোঁ অকণমান আগত এই গুলি পাপা বনোৱাৰ এটা ধুনীয়া পদ্ধতি। তো আপোনালোকে চালে কেনেকৈ বনালোঁ গুলি পাপাটো। তো এই চব বন্ধুসকল মই বনোৱা হৈ গ'ল। দেখিছে ইমান ধুনীয়া লাগিছে চব। দেখিছে বন্ধুসকল,
এইটো হৈছে গুলি পাপা ৰাতিপুৱাৰ টাইমত সকলো ঘৰৰ মানুহ মিলি পেলাই খাব পাৰে শ্বৰ্টকাট একদম পটাপট বনাই পটাপট খাব পাৰিব কেনেকৈ বনাব লাগে কি কথা চব দেখুৱালোঁ আপোনালোকক গতিকে আজি বন্ধুসকল ভিডিঅ'টো থাকক মজা লাগিব আৰু খাই পেলাই টেষ্ট কৰি জনাইছোঁ কেনেকুৱা লাগিছে খাই টেষ্টটো কেনেকুৱা আপোনালোকে ভিডিঅ'টো থাকক বন্ধুসকল এইসব বন্ধুসকল গুলি পাপা নাম দিছে গুলি পাপা আৰু টেষ্টটো কেনেকুৱা জনাই আছোঁ আৰু ৱেলকাম টু মাই নাইডু ভেজ এণ্ড নন ভেজ চাইলৈ স্বাগতম জনাইছোঁ এইসব আজি ৰাতিপুৱা টাইমৰ গুলি পাপা মজা লাগিছে বন্ধুসকল অলপ ধুনীয়া লাগিছে গুলি পাপাটো একদম পুৰা পিঠা নিচিনা লাগিছে ঘিলা পিঠা যেনেকুৱা তেনেকুৱা লাগিছে একদম মচলি যে সোৱাদ নিমখ আৰু চেনি অলপ মজা গাখীৰ দিব পাৰে একো নাই গাখীৰ নাই কাৰণে আজি পানী দি বনালোঁ নেক্সট কেতিয়াবা ছেকেণ্ড পাৰ্টত গাখীৰ দি বনোৱা মই দেখুৱাম বন্ধুসকল চাহ দেখক এয়া লৈছোঁ বন্ধুসকল গাখীৰ মুড়ি ঠিক আছে ৰাতিপুৱা টাইমৰ মজা আছে বন্ধুসকল গুলি পাপাৰ সোৱাদ একদম মস্তি নামটো হৈছে গুলি পাপা আপোনালোকৰ যাওক বন্ধুসকল মই যেনেকৈ কৈছোঁ তেনেকৈ বনাই খাওক সকলো মানুহ খাই এনজয় কৰক মজা লাগিছে বন্ধু বহুত ধুনীয়া সোৱাদ আছে বন্ধুসকল বহুত ধুনীয়া হয় যোৱা আপোনালোকৰ বনাওক আৰু মস্তিকৈ খাওক বন্ধুসকল এটা কৈছোঁ মিঠাতেল দি বনাব দেই ৰিফাইন দি নহয় মিঠাতেল দি সোৱাদ ধুনীয়া আছে ইঞ্জিন তেল হওক ধাৰা হওক পুবালি বনাব মজা মজা ঐ অলপ বন্ধুসকল এই চালা বন্ধুসকল আজি ৰাতিপুৱা টাইমত ব্ৰেকফাষ্ট আছিলে গুলি পাপা খাই বহুত মজা লাগিলে বন্ধুসকল আপোনালোকৰ যাওক যেনেকৈ কৈছোঁ তেনেকৈ বনাই পেলাই ঘৰৰ সকলো মানুহ খাই আনন্দ উপভোগ কৰক তেতিয়াহে বন্ধুসকল আজিলৈ আহিছোঁ আৰু নতুন দিলে আপোনালোকৰ ওচৰলৈ আহিম নতুন খাদ্য লৈ তেতিয়াহ'লে আপোনালোক ভালদৰে থাকক সুস্থ থাকক গুড বাই